আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে গৰু বিহু। যিহেতু আমাৰ ঘৰত গৰু নাই, গতিকে ৰাতিপুৱাই ইয়াত জেতুকাৰ কামতে লাগিলোঁ। জেতুকাৰ ডালখিনি মায়ে কাটি দিলে, মই পাতখিনি এৰুৱাই ল'লোঁ ভালদৰে। তাৰপাছত পতাতে পিচোঁ বুলি লাগিলোঁ। প্ৰথমতে মই পতাত অলপ পিচি ল'ম, তাৰপাছত মিক্সাৰত দি দিম। জেতুকা খুন্দি কাম বন হৈ যোৱাৰ পাছত মই আকৌ পিঠা বনাবলৈ আহিলোঁ। মানে মায়ে অলপমান বনালে, মই বাকী থকাখিনি বনাওঁ বুলি ল'লোঁ। আগফালে আৰু পাছফালে দেউতাই ইয়াত টিকনি বৰুৱা লগালে। সঁচাকৈ আমাৰ বিহুত কিন্তু কিছু নিয়ম আছে দেই, আৰু নিয়মবিলাক কৰি ভালো লাগে দিয়কচোন। এইফালে দেখিছে, পতাত অলপ সময় পিছাৰ লগে লগে মোৰ হাতত ৰং ধৰিলে। এতিয়া বহিলোঁ মই ভালদৰে জেতুকা লগাওঁ বুলি। জেতুকা বহুত প্ৰিয় দেই। জেতুকা লগোৱাৰ পাছত হাতখন গোন্ধি থাকে কিন্তু বৰ ভাল লাগে। জেতুকাৰ আকৌ বহুত ঔষধি গুণো আছে নহয়। এয়া মোৰ জেতুকা লগাই হৈ গ'ল। কাম বন কৰি জেতুকা লগাই আজৰি হৈ আবেলি সময়ত মমু আৰু মই সাজি কাচি ফটো মাৰোঁ বুলি ল'লোঁ। আজি ফটোৰ ক্ৰেডিট গ'জটো চাওক পাৰ্থ বৰা। সন্ধিয়া সময়ত মায়ে এয়া জাগ দিলে। মই আকৌ নাহৰ পাতত মন্ত্ৰৰ ফাঁকি যে আছে সেয়া লিখিবলৈ আহিলোঁ। সন্ধিয়া চাহকাপ খাই আমি লাগি গ'লোঁ আকৌ নিমকি বনোৱাত। আমাৰ গৰু বিহুৰ দিনটো এনেকৈয়ে পাৰ হ'ল। গৰু যিহেতু নাই অকণমান বেয়াও লাগে, তথাপিও একো নাই, আজিলৈ আহিছোঁ। বাই।